খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে কুশলে আছে আমাৰো বাৰু সকলোৰে ভালেই বৰ্তমান মাজতে অকণমান কি কম গা চা অলপ বেয়া আছিলে বাৰু কিন্তু এতিয়া সব ঠিক আছে সব নৰ্মেল দুৰ্গা পূজা লক্ষ্মী পূজা সকলোৰে নিশ্চয় ভালে কুশলে পাৰ হ'ল এইবাৰ যিহেতু 2 বছৰৰ পাছত পূজাবোৰ ধুনীয়াকৈ সজাই পৰাই তুলিলে ধুনীয়াকৈ সকলোৱে দুৰ্গা পূজাটো সেলিব্ৰেট কৰিলে ভালো লাগিছে দেখি সকলোৱে কিন্তু মোৰ বেড লাক মই ইমান ভালকৈ পূজা চাবই নাপালোঁ এইবাৰ জানে ন মাইকী মানুহৰ প্ৰব্লেমটো সেইকাৰণে সপ্তমী অষ্টমীত মই গৈছিলোঁ সেৱা চেৱা কৰিলোঁ কিন্তু ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ নহ'লেগৈ আৰু বহুত বৰষুণ আছিলে এইবাৰ পূজাটোত মানে কি হৈছে বৰষুণে লগ নেৰা হৈছে সকলোকে বৰষুণকো নেওচি মানে মানুহে পূজা চাব গৈছে সেইটোৱে ভালো লাগিছে যি কি হওক পূজাখন ভালে কুশলে পাৰ হ'ল সেইটোৱে ভাল লাগিছে সকলোৱে বহুত এনজয় কৰিছে আৰু নিউজতো বহুত দেখিছোঁ বহুত জেগাত খুব ধুনীয়া ধুনীয়া পূজা মণ্ডপবোৰ সজাই পৰাই তুলিছে ভাল লাগিছে দেখি মইহে যাবলৈ নাপালোঁ আৰু এইকেইদিনতে ঘৰলৈ যাম বুলি ভাবিছোঁ ভিডিঅ' কৰিম ঘৰলৈ যোৱাৰ কি কাৰণে যাম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে গম পাব বিয়া এখন আছে আচলতে ভণ্টি এজনী চিনাকি মানে মোৰ নিজৰ নিচিনাই আৰু ভণ্টি বুলি মুখতে কোৱা হয় কিন্তু একেলগৰ নিচিনাই আৰু বয়সত খালি সৰু কিন্তু একেলগৰ নিচিনাই বিয়ালৈ যাম যেতিয়া আপোনালোকক দেখাম নিশ্চয় অকণমানকৈ কইনাজনী নহয় জানো এতিয়া দুপৰীয়া 2:30মান বাজি গ'ল এইফালে ৰুহিকো ভাত পানী খুৱাই খোৱালোঁ এইফালে মা শুলে যিটো সদায় মায়ে টাইমত কৰে দুপৰীয়া ভাত খাই অকণমান শুবই লাগিব মই এগালমান কাপোৰ উলিয়াই লৈছোঁ ইয়াতে এইবোৰ দেখিছেনে চব কাপোৰ ইয়াতো আছে চব খেলি মেলিকৈ এইবোৰ চব ৰুহিৰে কাপোৰ হয় এইকেইদিন বৰষুণ পৰি আছিলে যে বৰষুণ মানে ৰ'দটো ভালকৈ নোলালে কাপোৰবিলাক শুকুৱাবলৈ অকণমান দিগদাৰ হয় আৰু গোন্ধও ওলায় অকণ কিবা সেমেকি থাকিলে কিবা ভেকেট নিচিনা গোন্ধ এটা ওলাই কিবা ভাল নালাগে সেইকাৰণে মানে ভালকৈ ৰ'দত শুকাম বুলি আজি ৰ'দটো ওলাইছিলে অকণমান আগবেলা দিছিলোঁহে ভালকৈ শুকাবই নাপালে মানে শুকান কাপোৰেই কিন্তু মানে সেমেকি থাকে যে অকণমান ৰ'দত দিলে তেতিয়া সেই কিবা অকণমান গোন্ধ এটা ওলাই যায় সেই গোন্ধটো গুচি যায় তেতিয়া মানে সামৰি কৰি থ'লেও একো বেয়া নালাগে আৰু ন সেমেকি নাথাকে ভাল হৈ থাকে কাপোৰবোৰ 2 দিন পাৰ হৈ গ'ল তথাপি ৰ'দ ভালকৈ নোলালে সদায় দুপৰীয়া সময়ত বৰষুণ এজাক দিবই মানে ৰাতিপুৱাও দিয়ে দিনটোত খালি বৰষুণেই দি আছে মানে অকণমান সময় যদি ৰ'দ ওলায় আধা ঘণ্টা ৰ'দ দিলে মানে 1 ঘণ্টা 1.5 ঘণ্টা মূৰে বৰষুণ মানে বতৰটো আচলতে বেয়া কৰি থাকে সেইকাৰণে এতিয়া এই কাপোৰ খোৱা মই সামৰি লওঁ তাইও শুলে আৰু ভাত পানী মই খোৱা হোৱা নাই মাহঁতে খাই বৈ শুলে বাৰু মই খামহে আৰু বহুত দিনৰ মূৰত ভিডিঅ' কৰিছোঁ এইকেইদিন মানে কেনেকৈনো পাৰ হৈ গ'ল গমেই নাপালোঁ পূজা বুলি সিটো লেঠা মানে থাকেই আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা হোৱা নাই আৰু আজি ভাবিলোঁ বতৰটো ঠাণ্ডা পৰিছে যিহেতু গৰম পৰিলে অকণমান এলাহো লাগে সেইকাৰণে আজিও এলাহে লাগি আছিলে কিন্তু এলাহৰ মাজতে ভাবিছোঁ ৰচোন ভিডিঅ' এটা বনাওঁ বহুত দিন বনোৱা নাই সেইকাৰণে মনটো ভাল লাগিব ন ভিডিঅ' এটা কৰি থাকিলে মানে এইটোৰ লগত ব্যস্ত হৈ থাকিলে মানে কি হয় মনটো মানে এইটোত সোমাই থাকে যে মানে ভাল লাগে আৰু সেইকাৰণে বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া মই এইখিনি সামৰি লওঁ আপোনালোকক লগ পাই আছোঁ কাপোৰখিনি যে সামৰিম বুলি কৈছিলোঁ এতিয়া সামৰি থাকিলে মানে কি হ'বগৈ তাই উঠি যাব ৰুহি উঠি যাব সেইকাৰণে ভাবিছোঁ আগে মই ভাতকেইটাকে খাই লওঁ তাৰপিছত আহি পেলাই সামৰি থাকিম আৰু এতিয়া ভাতকেইটা খাই লওঁগৈ পটাপট গৈ তাই শুই থাকক ইফালে মা শুইয়ে আছে লাহে গৈছোঁ সেইকাৰণে কথা এতিয়া ভাতকেইটা মই পটককৈ খাই লওঁ নহ'লে ৰুহি উঠি গ'লে আৰু হ'ল আৰু মানে মোক আন্টিয়ে ভাত খোৱা নহ'ব উঠি গ'লে এতিয়া মই ভাতকেইটা খাই লওঁ এয়া আজি শাকে মাছে বনাইছিলোঁ এয়া এইফালে ভেন্দি ভাজি আৰু ভাত সিমানেই তাকে মই এতিয়া খাই লওঁ ভাতকেইটা পটাপট আপোনালোকৰ পাছত লগ পাই আছোঁ কিমান পেনাই আছে চাওকচোন বতৰডালে
ৰাতিপুৱাৰ পৰা বতৰটো অকণমান ভালেই কৰি আছিলে, ৰ'দটো ওলাইছে সোমাইছে যদিও বৰষুণ তেনেকৈ ইমান নাছিলে, কিন্তু এতিয়া দেখিছেনে পেন পেনাই দিয়ে আছে মানে। এতিয়ানো মই কি কৰিম ভাবি আছোঁ, বহু এনেই শুওঁ এনেই। কাপোৰখিনি সামৰিবলৈ আছিলে নহয়, তাকে সামৰি লওঁগৈ, নহ'লে তাই উঠিলে আৰু সামৰা নহ'ব। শুই থাকোঁতে কৰি মেলি আজৰি হোৱাই ভাল। ৰুহি কাপোৰবোৰ সামৰি থাকোঁতে ঘপককৈ এটা বস্তু মনত পৰিলে, ব'লকচোন আপোনালোককো দেখাওঁ কি বস্তু। এইজনী ৰুহি, এইজনী দেখিছেনে? তাই এখন 6-7 মাহ মানৰ ফটো হ'ব। আমি তাইৰ অন্নপ্ৰসন ঘৰতে অকণমান থুলমূলকৈ কৰিছিলোঁ আৰু তেতিয়া ক'ভিডৰ কাৰণে ইমান ভালকৈ কৰিব পৰা নাছিলোঁ। তেতিয়া এই ফটোখন উঠোৱা হৈছিলে তাইক, আৰু মোৰ ভণ্টিৰ লগৰ ছোৱালী এজনী কষ্টৰিমা বুলি, তাই এই ফটোখন ধুনীয়াকৈ আৰ্ট কৰি পঠাইছিলে। খুব মৰম লগা ফটোখন, ইমান ধুনীয়াকৈ তাই স্কেটছটো বনাইছে, খুব ধুনীয়া লাগিছিলে। আৰু সেইখন লগাম মই আচলতে ফ্ৰেম কৰিম বুলি আজিলৈকে মানে সময় মিলাবই পৰা নাই মানে। কাপোৰ চাপোৰ ইস্ত্ৰি কৰি পেলাই হৈ গ'ল। সদায়তো কৰা নহয়, সেইকাৰণে সময় পাওঁতেই কৰি মেলি আজৰি হ'লোঁ। আৰু এইফালে কৰি মই শেষো হ'ল কাম কৰি, আৰু এইফালে আমাৰ পপু উঠি গ'ল। উঠিলা? আৰু অকণমান শুবানে? চিংকিজনী কি কৰিলা? এনেকৈ শুৱেনে কোনোবা এনেকৈ শুৱেনে? এতিয়া অকণমান ভগাব লাগিব, নহ'লে কান্দা আৰম্ভ কৰি দিব। ৰুহি শুই উঠাৰ পিছত তাইক জলপান খুৱাই দিলোঁ। আৰু ইফালে বৰমাও আহিলে। বৰমা সদায় সন্ধিয়া সময়ত এপাক আহে ইয়ালৈ। এইখিনি সময়তে এতিয়া চবেই চাহ তাহ খায়ো আজৰি হ'ম। সেইফালে দেউতাও এফালে গৈছিলে, আহিছে। আজি হৈছে নেক্সট ডে। মই এতিয়া দুপৰীয়া ভাত ৰান্ধি আছোঁ। ভাতকেইটা হৈ গ'ল, দালি মই প্ৰেছাৰত বহাই দিলোঁ। এইফালে মই ভেন্দি কাটি ৰাখিছোঁ, আৰু এইফালে কঁঠাল ভাজি আছোঁ। কঁঠালটো সকলোৱে চিনি পায় নে নাপায় মই নাজানো, অকণমান ভেকুৰী তিতাটো নিচিনা হয়, তাতকৈ অকণমান খালি সৰু হয়। এইবাৰ পূজাত মাহঁত ইয়ালৈ আহোঁতে লৈ আহিছিলে, মই আজিহে দেখিছোঁ। মায়ে ফ্ৰিজতে থৈ দিছিলে আৰু মই পাহৰি থাকিলোঁ। আনিছিলোঁ বুলি কৈছিলে হেনো, কিন্তু মই জানো মানে উৎপাতত চাগে পাহৰি থাকিলোঁ, মনত নপৰিলে। আজি ভালকৈ চাওঁতেহে দেখিছোঁ সেয়া কঁঠাল আছিলে বুলি। এইকেইটা এতিয়া ভাজিছোঁ, সিমানে ভাত আজি। এতিয়া মই ভাত পানী বনাই আজৰি হ'লোঁ। এতিয়া ৰুহিক খুৱাই দিওঁ আৰু মাকো দি দিওঁ, 1 বাজিবই হ'ল। মই পাছত খাই থাকিম আৰু লাহে ধীৰে। মোৰ সদায় খোৱাটো তেনেকুৱাই হয়, মানে মই লাহে ধীৰে পাছত খাই থাকোঁ আৰু। এতিয়া ৰুহিক খুৱাই লওঁগৈ। এতিয়া ভাবিছোঁ ৰুহি শুওঁতেই মই কাপোৰ কানিখিনি ইস্ত্ৰি কৰি লওঁ বিয়ালৈ যোৱাৰ। ইয়াতে কৰি মেলি আজৰি কৰি নিলে আৰু মোৰ ঘৰত গৈ এইবিলাক মানে ভেজাল নাথাকে আৰু। সেইকাৰণে এতিয়া মই ইস্ত্ৰিটো লগাই দিছোঁ। হাজবেণ্ডৰো কাপোৰখিনি ৰেডি কৰি ৰাখোঁ, কোনটো পিন্ধে চইচ কৰি ল'ব আৰু পাছত। মই এটা এটাকৈ কৰি মেলি আজৰি কৰি থওঁ। মোৰ কৰিবলগীয়াখিনি মই মানে আজিয়ে কৰি মেলি আজৰি হৈ থাকোঁ আৰু। তেতিয়াহে কাইলৈ মানে যোৱা সময়ত উৎপাত নহ'ব, নহ'লে কেতিয়াবা মোৰ থাকি যায় কৰিবলৈ। সেইকাৰণে, আৰু যিহেতু বিয়া খোৱাৰ কথা, পিছত খেলি মেলি মানে কি আৰু, উৎপাতত কোনোটো কাম মানে ভালকৈ কৰিম বুলি ভাবিলে নহয় যে, সেইকাৰণে মানে মই আগতীয়াকৈ কৰি থওঁ বুলি ভাবিছোঁ। সেইকাৰণে মই এইখিনি কৰি লওঁ। মোৰ কাপোৰ কানি ইস্ত্ৰি কৰি মেলি চব হৈ গ'ল, আজৰি হ'লোঁ। আৰু এতিয়া ভাবিছোঁ অকণমান শুই লওঁ, টোপনি লাগিছে, নহ'লে পাছত মূৰটো বহুত বিষাব। কালিৰ পৰা মানে ইস্ত্ৰিয়ে মাৰি আছোঁ আৰু। কালি ৰুহিখিনি কৰিলোঁ, আজি আমাৰখিনি কৰিলোঁ, কৰি মেলি বাৰু হৈ গ'ল। এতিয়া ভাবিছোঁ অকণমান শুওঁ, আৰু এইটো ভিডিঅ' এইখিনিতে শেষ কৰি দিওঁ। অকণমান সৰু সুৰা এটা ব্লগ বনালোঁ আৰু। নাজানো কেনেকুৱা হৈছে, আপোনালোকেনো কেনেকুৱা পাই চাই নাজানো, আৰু কমেণ্ট কৰি ক'ব। আৰু যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিব। আৰু আজিলৈ আহোঁ তেনেহ'লে, পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে নিশ্চয় লগ পাম। আজিলৈ আহোঁ, বাই বাই।